নমস্কাৰ সকলোকে আগবাঢ়ি দিবলৈ ওলাইছোঁ। আজি আহিলোঁ বহুত দিনৰ মোৰ ভিডিঅ' লৈ পেলাই, কাৰণ মই এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ মই মোৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিলোঁ। মই সেইবুলি আজি মই স্কুলৰ পৰা আহিলোঁ সোনকালে। স্কুলৰ পৰা অহাৰ পিছত আজি শনিবাৰ আছিল কাৰণে মই স্কুলৰ পৰা সোনকালে আহিলোঁ। স্কুলৰ পৰা অহাৰ পিছত মই বোলো অকণমান পিছফালে আমাৰ পথাৰ এখন আছে, পথাৰখনত মই বোলো হাৱা অকণ খাই আহোঁ। মই গৰম উঠি আহিছোঁ স্কুলৰ পৰা আহি পেলাই। ভোকো লগা নাই, মোৰ ইমান ভোক নালাগে যে, সেইকাৰণে ভোক চোকো লগা নাই মোৰ। সেইকাৰণে মই বোলো অকণমান হাৱা খাই আহোঁগৈ। হাৱা খাই আহিম বুলি গৈছোঁ। দেখিছোঁ তাত দাৱনীয়ে ধান কাটি আছে দেই। তাৰপিছত আমাৰ এইজোপা হৈছে আমলখি গছ। এই আমলখি গছজোপা দেখি পেলাই মই ভাবিলোঁ কেইটামান আমলখি পাৰোঁ। পাৰি পেলাই মই সেইকাৰণে পাৰিলোঁ, কেইটামান বাঘ দিলোঁ, বায়েও কেইটামান খালে। এতিয়া মই চোবাই আছোঁ এটা। আছেনে দাৱনী কেইজন? আছে সেই আছে দাৱনী কেইজন আছে। আপুনি আহোঁতে কেইজনমানে আছিলে, ধান কাটি আছে এতিয়া। চাওক সেয়া ধাৱনী। পথাৰত বান্দৰো আছে। মই বান্দৰলৈ বহুত ভয় কৰোঁ, ভয় লাগে মোৰ বান্দৰ দেখিলে। এয়া দেখিছে, সেয়া গৈ আছে দেখিছে সেয়া ধাৱনীয়ে হেৰি কৰি নি আছে। এতিয়া ধান কটাৰ সময়, সেয়েহে এয়া চাওক বান্দৰক চাওক, সেইটো চাওক বান্দৰ এইখিনিতে বহি আছে ধান খাবলৈ। মোৰ পিছফালে আহি পেলাই বহুত ভাল লাগে, কাৰণ মই এনেকুৱা ঠাণ্ডা হাৱা খাই বহুত ভাল লাগি যায় মনটো। সেইকাৰণে মই সদায় পিছফালে আহোঁ। কেতিয়াবা আকৌ ভাত খাবলৈ মাতি থাকে, মই গমেই নাপাওঁ যে কেতিয়া ভাত খাবলৈ মাতিছে। কেতিয়া উঠিছে দেখিছে, চাইছে কি হৈছে। আৰু এটা কথা ক'বলৈ পাৰিছিলোঁ, আমাৰ পিছফালে এজোপা আমলখি গছ আছে। সেয়া চাওক, আমলখি গছ লাগি আছে। আমলখি গছ সেয়া এইজোপা আমলখি গছ, আমলখি লাগিয়ে আছে। তলত বিচাৰোঁ ৰ'ব, পৰি আছে নেকি তলৰ পৰা। মোৰ চকুটো নেদেখোৱে, মোৰ চকুটো অকণ পাৱাৰটো কম আছে বোলে, নেদেখোৱে মই। চব ভাল এটাই পাইছোঁ, সেইটো দেখিছে, সেইটো দেখিছে। মই বাৰু শিলিখা ইমান নাখাওঁ। কি বুলি ক'লোঁ মই? শিলিখা ইমান মই নাখাওঁ, তথাপিও বুটলোঁ আৰু কেতিয়াবা এনেই। সেয়া আহিছোঁ। এইজোপা আমাৰ গছ এজোপা আছে ইয়াত। এয়া দি মানে মই হেৰি কৰি ভাল পাওঁ। ইয়াত এনেকৈ বগাই গৈ পেলাই ভাল পাওঁ মই। এনেকৈ বগাই যাওঁ মই ইয়াৰ পৰাই, এতিয়াও যাম। আগতে মই গৰম দিনত কি কৰোঁ, ধৰক আজি মোৰ পৰীক্ষা শেষ হ'ল নহয়, পৰীক্ষাৰ পৰা আহোঁ মই, ভাত চাত খাই আহি ইয়াতে এনেকৈ বহি থাকোঁহি। বহিবই পৰা নাই, স্লিপ খাই গৈছোঁ। এনেকৈ চাই থাকোঁহি। ইয়াৰ পৰা পূৰা ভালকৈ দেখি ভিউ মজা লাগে। ইয়াৰ পৰা চাই ঠাণ্ডা হাৱা খাই ভাল লাগে মোৰ ইয়াত বহি পেলাই। এনেকৈ মই যিমান পাৰোঁ আহোঁৱে এনেকৈ। সদায় ঠাণ্ডা দিনত আহিবলৈ ঠাণ্ডা লাগে যে, কাৰণে নাহোঁৱে বেছিভাগ ঠাণ্ডা দিনত বাৰু। কেতিয়াবা ধৰক আজি পূৰা ৰ'দ দি আছে, একদম স্কুলৰ পৰা আহি গৰম লাগিছে, তেতিয়া আহোঁ আৰু এনেকৈ ঠাণ্ডা হাৱা খাবলৈ। সেইকাৰণে সেয়া দেখিছে, সেয়া পাহাৰ সেইপিনে আমাৰ ইয়াৰ পৰা কেতিয়াবা সন্ধিয়া আৰু ৰাতিপুৱা, একেবাৰে ৰাতিপুৱা হিমালয়ো দেখি। এইটো ফাল আমাৰ উত্তৰ ফাল, সেয়েহে আমাৰ ইয়াৰ পৰা এনেকৈ হিমালয় দেখি। মই দেখিছোঁ এদিন, একদম মই চাই আছিলোঁ এইপিনে। আবেলি দেখিছিলোঁ বাৰু, মই আবেলি আহি পেলাই চাই দেখিছিলোঁ তেতিয়া মই ইয়াত।
হিমালয় পৰ্বতমালা আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শৃংগ মাউণ্ট এভাৰেষ্ট তাতে অৱস্থিত হিমালয় পৰ্বতমালাতেই হিমালয় পৰ্বতমালাৰ সৃষ্টি কেনেদৰে হৈছিল আপোনালোকে জানেনে বাৰু হিমালয় পৰ্বতমালাৰ আগতে বহু বছৰ হাজাৰ বছৰ আগেই মানে আমাৰ মহাদেশবোৰ একেটা থোপতে আছিল সেই থোপটোৰ নাম আছিল পেঞ্জিয়াৰ মাজেদি আকৌ এখন 33 নামৰ এখন দীঘলীয়া আৰু ঠেক সাগৰ আছিলে সেই সাগৰখনত মানে কি হয় নদী আনি পেলাই গেট পেলাই মানে এটা অৱস্থাত গৈ পেলাই সেই সাগৰখনৰ চেপা খাই শেষত গৈ এটা পৰ্বতৰ সৃষ্টি হৈছিলে আৰু সেই পৰ্বতেই ভাগে ভাগে টুকুৰা হৈ গৈ ভাৰতৰ হিমালয় নাম ল'লে সেই কাহিনীটো মই কেইদিনমান আগতহে গম পাইছোঁ আৰু মোৰ শুনি পেলাই ভাল লাগিলে মই তেনেকুৱা কাহিনী মই শুনি পেলাই ভাল পাওঁ সেইকাৰণে মই ভাল লাগিলে সেইবোৰ শুনি আৰু সেয়া দেখিছে বান্দৰ সেইপিনে চাওক বান্দৰ একদম বান্দৰ আছে চাওক সেয়া বান্দৰ চব এয়া বান্দৰ ঠিক আছে তেন্তে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই